অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই অসমত বহুতো হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল দুইমহলীয়া নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি চালাকাটি হাইস্কুলতো দুইমহলীয়া যেটো আমাৰ স্কুল বিল্ডিং এই নিৰ্মাণ কৰিবৰ কাৰণে ইয়াতে চেংচন হৈছে। ইয়াৰে আধাৰশিলা স্থাপন হৈছে আৰু মই লোকেল জনপ্ৰতিনিধি হিচাপে ইয়াত মই ফাউণ্ডেশ্যনত থাকিছোঁ আৰু এই কাৰ্যসূচীত থাকি পেলাই মনটো খুব উৎসাহিত হৈছে। আৰু অসমত যেটো আমাৰ চৰকাৰী স্কুলবোৰ এই চৰকাৰী স্কুলবোৰক আধুনিকৰণ কৰাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা পদক্ষেপ লৈ পেলাই কাম কৰিলে এনেকুৱা পদক্ষেপটো ভৱিষ্যত দিনতো অব্যাহত থাকক। আৰু আমাৰ BTC এৰিয়াটো আজি বহুকেইখন স্কুল আধাৰশিলা স্থাপন হ'ল আৰু ইয়াৰ জৰিয়তে আমাৰ এটা শিক্ষাৰ যিটো এটা পৰিৱেশ যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো অভাৱ এই অভাৱটো পূৰণ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই BTC-বাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ অসম চৰকাৰে BTC-ক নিজাববীয়াকৈ অন নিড বেছ এটা প্ৰাদেশিকৰণ কৰাৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্ট বিল পাছ কৰি প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম আৰম্ভ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছে। আৰু আমিও BTC গভৰ্ণমেণ্ট হিচাপে ইতিমধ্যে আমাৰ BTC-ত এটা প্ৰভিন্সিয়েলাইজেশ্যন এক্ট বিল আনিবৰ কাৰণে যিটো আমাৰ বিল এই বিলৰ ড্ৰাফটিং ইতিমধ্যে হৈ গৈছে। আৰু এই ড্ৰাফটিং বিলটো আমি পৰীক্ষা নিৰীক্ষা কৰি পেলাই কেবিনেটত এপ্ৰুভেল হ'ব, EC মিটিঙত এপ্ৰুভেল হ'ব। আৰু এইটো EC মিটিঙত এপ্ৰুভেল হোৱাৰ লগে লগে আহিব লগা যিটো আমাৰ ছেশ্যন যিটো আমাৰ এছেম্বলি ছেশ্যন এই এছেম্বলিত আমি প্ৰভিন্সিয়েলাইজেশ্যন যিটো বিল এই বিলখন আমি টেবল হ'ব আৰু ডিছকাশ্যন হ'ব লগে লগে যাতে আমি পাছ কৰিব পাৰোঁ। তাৰ কাৰণে খুব যত্ন লৈ পেলাই খুব কেয়াৰফুলি এই BTC প্ৰভিন্সিয়েলাইজেশ্যনৰ যিটো আইন এই আইনটো আমি বনাই আছোঁ আৰু ইয়াৰ পৰীক্ষা নিৰীক্ষা হৈ আছে। আৰু কম সময়ৰ ভিতৰতে ইয়াৰ এছেম্বলিত বিলখন পাছ কৰাৰ কাৰণে আমি ইমিডিয়েট পদক্ষেপ লৈ আছে আমাৰ চিফ মহোদয়।